হে গাইজ, আজি হৈছে দীপাৱলী আৰু দীপাৱলী বুলি এয়া কলপুলি বুটিলে দেউতাই আৰু এয়া আছিল আমাৰ দুপৰীয়াৰ ফেজ থালি। ভাত খাই উঠি এয়া দেউতাক থ'ব আহিলোঁ। দেউতা যাব গুৱাহাটীলৈ আৰু গধূলি এযোৰ চাদৰ মেখেলা পিন্ধি লৈছোঁ আৰু তাৰপিছত এয়া মা আৰু মই লগে ভাগে চাকি জ্বলালোঁ। চাকি জ্বলোৱাৰ পিছত আৰু কি বোমা মাৰাৰ সেই কথা হয়নে? বোমা মাৰিব অলপ ভয় নলগা নহয়। এইপিনে মেধিয়ে বোমা মাৰিলে, মায়ে বোমা মাৰিলে, মইহে থাকি গ'লোঁ। মই বোমা নামাৰিলোঁ, ফুলজাৰিকে জ্বলালোঁ। আৰু তাৰপিছত এয়া মেধি আৰু মই আহিলোঁ কালী পূজালৈ। আৰু আজি ৰাস্তাবিলাক সকলো পিনে পোহৰ আৰু এয়া আমি আহি পালোঁ গন্তব্যস্থান কালী পূজা। আৰু এয়া মন্দিৰটোৰ চাওকচোন ইমান ধুনীয়াকৈ সজাইছে। আৰু এয়া আছিল মোৰ কলেজ ফ্ৰেণ্ড, আমি একেলগে পঢ়িছিলোঁ কলেজত আৰু তেওঁলোকৰ বাবে আজি অহা হ'ল। বাৰু ভিডিঅ'টো আছিল ইমানেই, আজিলৈ এৰিছোঁ, বাই।